হেল্ল' এভৰিৱান, আপোনালোকে বাৰু এই ফুলবিধ চিনি পাইছেনে নাই পোৱা? এই ফুলবিধক বক ফুল বুলি কয় আৰু আজি তাকে মই বনাওঁ বুলি ভাবিছোঁ আৰু ভাবিলোঁ আপোনালোককো দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বেচন দি বনাম মই আৰু ভালদৰে এনেকৈ ঠাৰিডাল উলিয়াই ল'ব, তেতিয়া টানি দিলে এনেকৈ ধুনীয়াকৈ ওলাই আহে আৰু ভালদৰে ধুই ল'ব। ধুই লৈ বেচনৰ লগত ভাজি খাবচোন, বহুত ধুনীয়া লাগে। আৰু আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিবচোন। বহুতে মোৰ ভিডিঅ'বোৰ চাই কিন্তু কমেণ্ট কৰি একো নজনাই, ভাল লাগিছে বেয়া লাগিছে, সেইকাৰণে আপোনালোকে জনালে ভাল লাগে মোৰো। এইফালে মোৰ বক ফুল হৈছে আৰু বেচনত এনেকৈ ভালদৰে সানি ল'ব, তেতিয়া ভাল হয় ভাজিবলৈ, খাবলৈ ধুনীয়া হয়। এইফালে মোৰ ভাজা হৈছে দেখিছেনে? খাবলৈ কিন্তু বিৰাট টেষ্টি, আপোনালোকে খাই চাবচোন। আৰু আজিৰ কাৰণে বাই বাই।